কুকাৰ এটা লৈ কুকাৰটোত পানী দিলোঁ, দি কাটি থোৱা কৰ্দৈখিনি দিলোঁ, দি সেইখিনি 15 মিনিটমান উতলিবলৈ দিলোঁ। তাৰ পাছত সিজোৱা কৰ্দৈখিনি এখন চালনী লৈ চালনীখনত ঢালি দিলে হ'ল। দি সেইখিনি অলপ ঠাণ্ডা হ'বলৈ দিব, দি আপোনালোকে সেইখিনি মোহাৰি দিব। অকণমান পানী দিব, দি ভালদৰে মোহাৰি দিলে হ'ল। কৰ্দৈখিনি মোহাৰাৰ পিছত ওলোৱা ৰসখিনি এটা পাত্ৰত এনেদৰে বাকি থৈ দিলে হ'ল। তাৰ পাছত কেৰাহীখন গৰম হ'বলৈ দি তাত পিঁয়াজ আৰু মিঠাতেল দিলোঁ, দি সেইখিনি ভালদৰে লাৰি দিলোঁ। দি পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ৰৈ থাকিলোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পাছত তাত আদা আৰু নহৰুৰ পেষ্ট অলপমান দি দিলোঁ, দি তাত হালধি, জলকীয়া আৰু জিৰা গুড়ি অকণমান দি দিলোঁ, দি সেইখিনি ভালদৰে লাৰি দিলোঁ। তাৰ পাছত ইয়াতে অকণমান নিমখ দি দিলোঁ। তাৰ পাছত ইয়াতে অকণমান পানী দি দিলোঁ, দি এইখিনি ভালদৰে লাৰি দিলোঁ। তাৰ পাছত ইয়াতে ফ্ৰাই কৰি থোৱা মাছখিনি এড কৰি দিলোঁ। মাছখিনি দি সেইখিনি ভালদৰে লাৰি দিলোঁ আৰু অলপ টাইম সিজিবলৈ দিলোঁ। এইখিনি অকণমান দেৰি সিজাৰ পাছত ইয়াতে কাটি থোৱা আলুখিনি দি দিলোঁ, দি এইখিনি লাৰি দিলোঁ। আলুখিনি দি দিয়াৰ পাছত মাছ আৰু আলুখিনি সিজিবলৈ ঢাকনিখন মাৰি দিলোঁ। হোৱাৰ পাছত ঢাকনিখন গুচাই আলুখিনি সিজিছে নে নাই চালোঁ। আলুখিনি মোৰ ভালদৰে সিজি গ'ল। আলুখিনি যেতিয়া ভালদৰে সিজি যাব তেতিয়া আপোনালোকে থৈ দিয়া কৰ্দৈৰ ৰসখিনি ইয়াতে দি দিলে হ'ল। দি এইখিনি ভালদৰে উতলিবলৈ দিব। কৰ্দৈৰ ৰসখিনি দিয়াৰ পাছত সেইখিনি ভালদৰে লাৰি দিব। দি ইয়াতে আপোনালোকে আৰু পানী নিদিব, দি এইখিনি উতলিবলৈ দিব। উতলি 5 মিনিটমান থকাৰ পাছত আপোনালোকে নমাই দিলে হ'ল। খাই চাবচোন আপোনালোকে এবাৰ, বহুত ভাল লাগে এনেকৈ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।